গৈছিলো মই। আপোনালোকে চাগে জানেই নহয় পূজাত কিমানবোৰ দোকান থাকে। মই দোকানখনত এই বলটো দেখিলো। এই বলটোক দেখি মোৰ বহুত 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 পছন্দ হ'ল। কিন্তু এই বলটো বহুত কচুগুটি আছিলে। এই বলটোৰ কাৰণে কালি কি হ'ল আপোনালোকে জানেনে বাৰু? এই বলটো মানে মই যাওঁতেই কিনিম বুলি ভাবিছিলো। কিন্তু পাপাই ক'লে আমি তালৈ যোৱা দেৰি হ'ব, আমি ঘূৰি আহি এই বলটো কিনিম তেনেকৈ বুলি ক'লে। তেতিয়া সেইমতে কাম হ'ল। পাপায়ে এই বলটো মোক গাড়ীৰ পৰা নামি যাওঁতে পাপাৰ পকেটৰ পৰা ফোনটো সৰি পৰিলে। তেতিয়া আমি গমেই নাপাওঁ। তেতিয়া পাপা দোকানৰ পৰা এই বলটো কিনিবলৈ গুচি গ'ল। আৰু পাপাৰ লগত কিন্তু ময়ো গৈছিলোঁ দেই বলটো কিনিবলৈ। তেতিয়া আমি কোনোৱে গম নাপাওঁ। পিছত ঘৰত গৈ পাপাই পকেটৰ পৰা ফোনটো চাইছে, ফোন নাই নহয়। তেতিয়া পাপাই আমাৰ পাছফালেদি এটা শ্বৰ্টকাটেদি গুচি গ'ল নহয়। লাগ ভাল আছিল কিন্তু দেই। এজন মানুহৰ বাইকত মানে পাপাই উঠি ল'লে। তেতিয়া ফোনটো পালে। ফোনটো পোৱাৰ পিছতহে পাপাই লাহে লাহে আহিছে। পাপাই দৌৰি গ'ল একদম। কালি মানুহজন একদম ভগৱান যেন হয়। সেই মানুহজন যদি নাথাকিলে তেতিয়া পাপাই ফোনটো নাপালেহেঁতেন। তাত আমাৰ পাপাৰ বহুত দৰকাৰী বস্তু আছিল। এই বলটো মানে বহুত কচুগুটি গম পায়নে আপোনালোকে? এই বলটোৰ কাৰণে পাপাৰ ফোনটো পৰি গ'ল। মোৰ ঘৰত আহি এনেকুৱা লাগিছে এই বলটো মই কিয় কিনিলো, তেনেকুৱা লাগিছে। মই মানে ফোনটো পাপাই যেতিয়া নাপাইছিলে তেতিয়া মই কান্দিছিলো নহয়। তেতিয়া লাগ ভাল ফোনটো পালতহে মই কন্দা নাই আৰু। এইবোৰ কথা এতিয়া বাদ দিয়ক। এই বলটো দেখিলেই মোৰ সেই কথাখিনি একদম মনলৈ আহি যায় নহয়। মানে মোৰ এই বলটোলে প্ৰথমতে বহুত 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 খং উঠিছিল জানেনে বাৰু? এতিয়া বাৰু হ'ব বাৰু, মোৰ খেলিবলৈ লগ এটাও হ'ল হয়নে বাৰু? এতিয়া এইটো আপোনালোকক খেলি দেখুৱাম দিয়া লগ। আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কিহৰ কাৰণে আপোনালোকক কৰিব কৈছোঁ মই জানেনে বাৰু? মানে তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিবলৈ পাব আকৌ, হয়নে? বাই বাই।